Hey guys, assalamu alaikum. তো আজি এটা বহুত ধুনিয়া জগালৈ আহিছো দেখিছেনে তো ভিডিওটো স্টার্টিংৰ পৰা আৰম্ভ কৰো মই আৰু ৰাখি ভন্টি এনেকৈ আজি আমি ৰেডি এটা ধুনিয়া জগালৈ যাবলৈ তো আমি দুইজনে এনেকৈ স্কুটিলৈ গৈ আছো আপোনালোকে জায়গাটো গেছ কৰিছে নে কি জায়গা তো শিৱসাগৰতে থকা জুনস্কায়া তো ৰাস্তাতে দেখিলো এনেকৈ যাওতে ৰংঘৰটো তো আমি এনেকৈ ৰংঘৰ সাইডেৰে গৈ আছো তো আপোনালোকে জুনস্কায়ালৈ যাবলৈ হলে ভটিয়াপাৰৰ পিনি যাব লাগিব তো আমি ভটিয়াপাৰ হৈ গৈ আছো তো এনেকৈ দেখিছে ভাস্কৰ জ্যোতি সিনেমা হলটো ওচৰতে জুনস্কায়াখন লাগি আছে দুইটা একেটা অনাৰৰে হয় এয়া হল জুনস্কায়া তো আমি গৈ আছো জুনস্কায়ালৈ দেখিছেনে বাহিৰৰ আউটডোৰটো ইমান ধুনিয়া ভিতৰখনটো আৰু বেছি ধুনিয়া তো যিকোনো বাৰ্থডে পাৰ্টি হওক বা বেলেগ কিবা পাৰ্টি হওক আপোনালোকে ধুনিয়াকৈ ইয়াতে এৰেঞ্জ কৰিব পাৰিব পাৰ্টি সাৰ্টি অৰ্গানাইজ কৰিব পাৰিব আৰু ফটো শ্বুট হওক ভিডিঅ' শ্বুট হওক ধুনিয়াকৈ কৰিব পাৰিব দেখিছেনে জায়গাটো ইমানে ধুনিয়া মানে দেখিবলৈ তো ঝুলনা এখন দেখি ৰবই নোৱাৰিলো তো আমিও অলপ এনজয় কৰি ললো ঝুলনাত উঠিলো তাৰ পিছত এনেকৈ সুইমিং পুলো আছে ইয়াতে আৰু সৰু সৰু মিনি কটেজসমূহ আছে মিনি কটেজসমূহ ইমান ধুনিয়া ইয়াতে আপোনালোকে পাৰ্টি সাৰ্টি এৰেঞ্জ কৰিব পাৰিব আৰু ইয়াতে তো দেখিছেনে ইমান ধুনিয়াকৈ জুনস্কায়াত লিখা আছে আৰু ইমান ধুনিয়া এৰে প্ৰাকৃতিক পৰিৱেশটো তো আমি থাকোতে ৰাতি হৈ গ'ল প্ৰায় তো আমি উলালো আৰু তো এয়া ভাস্কৰ জ্যোতি সিনেমা হলৰ ওচৰত আমাৰ খুবেই গৰম লাগিল কাৰণে আমি ঠাণ্ডা এটা স্প্ৰাইট খাই ললো তাৰ পিছত আমাৰ ভোক লগা কাৰণে কিবা কিবি অলপ খাই ললো তো এইখিনি আছিল আজিৰ ব্লগ আপোনালোকৰ যদি ভাল লাগিছে কমেন্টৰ জৰিয়তে জনাব আৰু কেনেকুৱা ভিডিঅ'বোৰ দিলে আপোনালোকৰ ভাল লাগে কমেন্টৰ জৰিয়তে জনাব তো আজিৰ বাবে এইখিনি আছিল বাই বাই টাটা খুদা হাফিজ টেক কেয়াৰ